চালামাৰা আহিছিলে খবৰ দিয়া আৰু হেৰি আমি মাতি কিনে খাই কিনে চলি কিনে ঘৰতে মাৰা আহিছো আৰু দে খাইলো অসমৰ মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মা বঢ়িয়া তাৰপিছত গৰু ছাগলীৰ প্ৰধান খাদ্য কি তাৰপিছত আমাৰ পৃথিৱীত কিমান বছৰ হ'ল 5,000 বছৰমান হৈছে আৰু পৃথিৱীৰ পৰা দিন চন্দ্ৰত যি মানুহবিলাক যায় তোমাৰ বিশ্বাস হয়নে মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয় হেমন্ত বিশ্ব শৰ্মা তাৰপিছতে দৰগা তাৰপিছত 5,000 বছৰমান হৈছে তাৰপিছতে আৰু মোৰ মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয় আমি 2 নম্বৰটোক মাত্ৰ কৰা আছোঁ এখন ন মাতা এখন আছো নমস্কাৰ ছাৰ বাপ ৰবা তোমাৰ নামটো কি হেমন্ত বিশ্ব শৰ্মা হ'ব পাৰে আজিকালি নাম থাকে না আৰু তোমাৰ আমাৰ মানুহৰ প্ৰধান খাদ্য কি দৰগা এই পাগলা আছে এই পাগলা আছে তাৰপিছত আৰু তোমাৰ বছৰ কিমান 5,000 এই সঁচা পাগলা আছে তুমি পাগলা আছ নেকি ঐ ভুৱাই পাৰব বঢ়িয়া নমস্কাৰ যোৱা